দীর্ঘ 28 আগষ্ট মিটিং হৈছে ৰাতি এপইণ্টমেণ্ট পোৱা নাই জইন কৰিব লাগে এপইণ্টমেণ্ট লেটাৰ পিছদিনাহে দিছে 30 তাৰিখে জন্তু আগে নিয়ে জন্তু আগতে সভা তোমাৰ দিছোঁ 29 তারিখে জয়েন করতে 30 তারিখে অ্যাপয়েন্টমেন্ট দিচ্ছি কারণ সেক্রেটারি নাই কিন্তু আমি এটা ভেঞ্চাৰ ষ্টেজৰ পৰা কাম কৰা মানুহ ৰাতুলে বাকী থাকি কাম নাই রাতুল থাকি নাই রাতুলো না এটা একো নহয় আগে কথা বলতে কারণে ৰাতুলটো আচলতে জয়চন্দ্ৰ বৰ্মনটো তাৰ নাম নহয় জয়চন্দ্ৰ বৰ্মন নাম নহয় চাৰ্টিফিকেট দি আমি পুৰাল ল'ৰা এটা তাৰ চাৰ্টিফিকেট দি প্ৰভিঞ্চিয়েলত এটা পঠাই দিলোঁ হেৰি কৰি এটা পোষ্ট যদি পাৰোঁ এটা পোষ্ট ইমান হেৰি হ'ব জীৱন পত্ৰ দিলোঁ আৰু বৈশ্যত দেখাওক সায়েন্সৰ 3 নম্বৰ পোষ্টটো সভাপতি এৰা দি নহ'লে গতিকে আহি আয়াত অফিচত পাই আৰু এপ্ৰোচ ক্লাছ 8 C2 চি ছেকশ্যন এটা বুলি চি ছেকশ্যন এটা এপ্ৰুভ কৰি নিছোঁ যাতে হেৰিবোৰে চকলতি বাদ কৰিব নোৱাৰে গতিকে এই হেৰিটো কৰি দি ষ্টুডেণ্ট বেছি দেৰি দেখাব লাগিব মানে যেতিয়া আহিল অৰ্ডাৰ আহোঁতে এই সময়তে ৰাতুলত কল হৈ পেলাই মই আৰু সি তেতিয়া বিৰত এক্টিভ আমাৰ খেলা খেলি চব জাৰ্চি লৈ যোৱা বল লৈ যোৱা